So hello friends, মই নয়ন আৰু মই এটা ফৰএভাৰ বিজনেছ কনসালটেন্ট এজ ৱেল এজ ডিষ্ট্ৰিবিউটৰ। So friends, আজি মই আপোনাৰ লগত এটা ফৰএভাৰ লিভিং প্ৰডাক্টছৰ একেবাৰে খুব ধুনীয়া প্ৰডাক্ট যোনটো কয় আমাৰ এলো লিপ বাম। য়েছ, ফৰএভাৰৰ এলো লিপ বাম আপুনি চাব পাৰে, ঠিক আছে। ইয়াৰ বেনিফিটছ আৰু মোৰ নিজৰ পাৰ্চনেল এক্সপিৰিয়েঞ্চ আপোনাক শ্বেয়াৰ কৰিম, ঠিক আছে। আমি জানো যে ফৰএভাৰ এলো লিপছ তাৰ উপকাৰী কি কি গুণ আছে। এলো লিপছ বুলি কোৱাতে কি হয়, লিপ বাম হয়, ৰাইট, লিপছ ইউজ কৰে। বা তাৰ ভিতৰত আপোনাৰ সকলোতকৈ বেছি কি বস্তু আছে সেইটো হৈছে আপোনাৰ ফৰএভাৰ ষ্টেবিলাইজ এল'ভেৰা জেল আছে, বাৰ্বাডেন্সিছ মিলা যাক কয়। ছেকেণ্ড হৈছে আপোনাৰ জজবা অইল আছে, যিটো কছমেটিক প্ৰডাক্টছত নেচাৰেল হেল্থ বেনিফিটছৰ হেল্থৰ বাবে এইটো ইউজ কৰা হয়। থাৰ্ডত আপোনাৰ ইনগ্ৰেডিয়েণ্টছ হয় যে বীজ ৱেক্স আছে, ইয়াৰ এণ্টি ভাইৰেল আৰু এণ্টি ফাংগেল প্ৰপাৰ্টিজ থাকে যিটো আপোনাৰ স্কিনত বচাই ৰাখে। ফৰএভাৰ এলো লিপছৰ বেনিফিটছ যদি ক'ব খোজোঁ, নামৰ পৰাই আপুনি গম পাইছে যে এইটো আপোনাৰ লিপছৰ বাবে ইউজ কৰা হয়, মানে এইটোৱে আপোনাৰ যোনটো উঠত লিপছত যোনটো কোমল আৰু মোলায়েম কৰি ৰাখে। মই এতিয়াও লগাই থৈছোঁ, আপুনি দেখিব পাৰে, ঠিক আছে। এইটো আপোনাৰ লিপছৰ ভিতৰত মইশ্চাৰাইজ আৰু হাইড্ৰেটেড কৰে, খাছকৈ আপোনাৰ ড্ৰাই লিপছ বা আপোনাৰ বাবে মাৰ্কেটৰ সকলোতকৈ বেষ্ট প্ৰডাক্ট বুলি ক'ব পাৰে এইটো আপোনাৰ। বীজ ৱেক্স থকাৰ কাৰণে ইয়াত এইটো এণ্টি ইনফ্লেমেটৰী আৰু এণ্টি বেক্টেৰিয়েল প্ৰভাইড কৰে, ঠিক আছে। সেইকাৰণে আপোনাৰ ইনচেক্ট বাইট যদি হয়, যদি কোনোবা আপোনাৰ যিকোনো আপোনাৰ ধৰক পকাই কামুৰে কিবা সেনেকুৱা কামুৰি দিয়ে, তাতে লগালে বহুত আপুনি আৰাম পাই যায়। কিবা যদি জ্বলিছে, বাৰ্ণ হৈছে বা কাট হৈছে, স্কিন জ্বলিলে বা ৰেজৰ কাট হ'লে তাত আপোনাৰ যদি যোনটো তেজ ওলায় তাতে আপোনাৰ যদি লগাই দিয়ে সেইটো ষ্টপ হৈ যায়, ঠিক আছে। স্কিনত লাহে লাহে আপোনাৰ এইটো লাহে লাহে ভাল হৈ যায়। মাউথত যদি মুখৰ ভিতৰত কিবা যে আলচাৰ হৈছে, কিবা সেনেকুৱা টাইপৰ ঘাঁ হৈছে, আপুনি এইটো নিশ্চয়ভাৱে লগাব পাৰে, এইটো আপোনাৰ ছাইড ইফেক্ট নহয় একো। গেৰুৱা হিল ক্ৰেক্স, গেৰুৱাত যদি আপোনাৰ মহিলা যোনবিলাক তিৰোতা আছে সেইসকলৰ বিষ হয়, বিঘিনি বা যিয়ে নহওক, আপোনাৰ গেৰুৱাত যদি কিবা ড্ৰাই হৈ যায় বা ফাটি যায়, তাতে আপুনি যদি লগাব পাৰে, তাত আপোনাৰ সকলোখিনি ভাল হৈ যায়। আৰু আপোনাৰ আদাৰ ইউজেছ যদি ক'ব খোজোঁ, চৰ্দিৰ সময়ত নাকত যদি মালিচ কৰি দিয়ে অকণমান এনেকৈ লাহে লাহে, বা গলৰ এনেকৈ যদি কিবা থ্ৰ'টৰ কিবা হৈছে এনেকৈ যদি আপুনি ইউজ কৰে, তেতিয়া আপুনি এইটো সকলোতকৈ ভাল ইফেক্টিভ ৰিজাল্টছ দিয়ে। এইটো এটা আপোনাৰ খুব হেণ্ডি আৰু স্মল প্ৰডাক্ট হয়, যি আপুনি পকেটৰ বা পাৰ্চৰ ভিতৰত আপুনি লৈ ফুৰিব পাৰে। ট্ৰেভেলিঙৰ সময়ত আপোনাৰ স্কুল যোৱা ল'ৰা ছোৱালীৰ বেগত এইটো আপোনাৰ থাকিবই লাগে, কাৰণ এইটো এটা এমাৰ্জেঞ্চি ফাৰ্ষ্ট এইড প্ৰডাক্টৰ দৰে কাম কৰে। ড্ৰাই স্কিন হওক, এলব'জ, এই এলব'ত মই এটা লগাই থাকোঁ ডেইলি, যাতে আপোনাৰ এই বস্তুটো মানে ড্ৰাই হৈ নাযায় আৰু খৰখৰীয়া নহয়, ঠিক আছে। হাৰ্ড স্কিনত আপোনাৰ নৰম কৰিবলৈ এইটো বহুত এমেজিং প্ৰডাক্টছ হয়। শ্বেভিং কৰাৰ পাছত এইটো আপুনি লগালে স্কিনটো ডাৰ্ক নহয় আৰু দাড়িটো ছফ্ট থাকে, ঠিক আছে। চ' ফৰএভাৰ এইটো সকলোতকৈ আপোনাৰ পাৱাৰ পেক প্ৰডাক্ট বুলি ক'ব পাৰে, যিটো আপোনাৰ পৰিয়ালৰ ফেমিলি প্ৰতিটো মেম্বাৰে ইউজ কৰাৰ বহুতো দৰকাৰ। ইয়াৰ যদি বেনিফিটছ আৰু বুজিব খুজিছে, আপুনি এবাৰ এইটো জৰুৰ ইউজ কৰক। তাক আপুনি টিম বা আপোনাৰ লগতে এই ভিডিঅ'টো আপুনি শ্বেয়াৰ কৰক, যাকে সকলোৱে ইয়াৰ বেনিফিটছৰ বিষয়ে জানিব পাৰে, যাক লাগে, যাৰ ইম্পৰ্টেণ্ট আছে, যাৰ নিড আছে, তেওঁলোকে বুজিব পাৰে, ৰাইট। যদি আপোনাক ভাল প্ৰাইচত এইটো প্ৰডাক্ট লাগে, 100% অৰিজিনেল প্ৰডাক্ট লাগে উইথ অৰিজিনেল বিল, এনেকুৱা টাইপৰ অৰিজিনেল বিলৰ সৈতে, তেনে স্ক্ৰীণত দিয়া নাম্বাৰত মোক আপুনি কণ্টেক্ট কৰিব পাৰে, নহ'লে ডেছক্ৰিপশ্যনত দিয়া আছে তাতে আপুনি কণ্টেক্ট কৰিব পাৰে। আপোনাৰ ঘৰত অৰিজিনেল প্ৰডাক্ট ডেলিভাৰী হৈ যাব অট'মেটিক, ঠিক আছে। আৰু এটা মই ইয়াৰ আপোনাক ইম্পৰ্টেণ্ট ইনফৰ্মেশ্যন কৈ দিওঁ, ফৰএভাৰৰ যিকোনো প্ৰডাক্টছ আপুনি ফৰএভাৰৰ ৱেবছাইটৰ পৰাই ল'ব, ডেট ইজ allostore.india.in অৰ ফৰএভাৰ ইণ্ডিয়া এপ, ঠিক আছে। অথবা আপুনি কি কৰিব পাৰে, ফৰএভাৰ যোনটো অৰিজিনেল ডিষ্ট্ৰিবিউটাৰ্ছ আছে, যেনেকুৱা মই অৰিজিনেল ডিষ্ট্ৰিবিউটাৰ হয়, তেনেকুৱা বহুত আছে, আপোনাৰ লোকেশ্যনৰ ওচৰত পাব। অৰিজিনেল ডিষ্ট্ৰিবিউটাৰৰ পৰাই ফৰএভাৰ প্ৰডাক্ট ল'ব, যাতে আপুনি অৰিজিন প্ৰডাক্টছ পায়, ঠিক আছে, যোনটো ফৰএভাৰৰ নিজৰ ৱেবছাইটৰ পৰা নিজৰ অফিচৰ পৰা আপুনি প্ৰডাক্ট পায়, ৰাইট। আৰু তাৰ কাৰণে আপুনি কোনো অফিচত যোৱাৰ দৰকাৰ নাই, আপুনি অৰ্ডাৰ অনলাইন আপুনি প্ৰিপেইড অৰ্ডাৰ আপুনি কৰিব পাৰে, প্ৰিপেইড, ঠিক আছে। ইয়াৰ কোনো আপোনাৰ কেছ অন ডেলিভাৰী নহয়, ফৰএভাৰ প্ৰডাক্টছ প্ৰিপেইড আপুনি ডেলিভাৰী হৈ যায়। আৰু অনলাইন আপুনি অৰ্ডাৰ দিব পাৰে থ্ৰু টু দ্য ফৰএভাৰ অফিচ, ফৰএভাৰৰ ৱেবছাইট, নিজৰ ফৰএভাৰ ৱেবছাইটতহে আপুনি এইটো অৰ্ডাৰ অনলাইন কৰিব। অৰ্ডাৰ অনলাইন মানে আপোনাৰ এমেজন, ফ্লিপকাৰ্ট, মিন্ত্ৰা নহয়, নিজৰ ফৰএভাৰ ৱেবছাইটত, ৰাইট। নহ'লে আপুনি ডিষ্ট্ৰিবিউটাৰ কানেক্ট কৰিব পাৰে, যোনবিলাক ফৰএভাৰ অৰিজিনেল ডিষ্ট্ৰিবিউটাৰ্ছ, ৰাইট। তো কাৰণ আপুনি যদি অন্য যদি ছাইটৰ পৰা লয়, এমেজন, ফ্লিপকাৰ্ট, মিন্ত্ৰা, মোৰ তাতে বহুত কুৱেৰিজ আহে, দাদা এইবোৰ বস্তু ক'ৰবাত এমেজনত কমত পাই আছোঁ, ফ্লিপকাৰ্টত কমত পাই আছোঁ, বেলেগ মিন্ত্ৰাত কমত পাই আছোঁ। তাৰ মানে হৈছে এইটোৱেই যে এক্সপাইৰী প্ৰডাক্টছ তাত বিক্ৰী কৰি আছে, প্লাছ তাতে আপোনাৰ এই যোনটো আমাৰ ইয়াতে থাকে বাৰক'ড, এই বাৰক'ডটো চাগে নাই, ঠিক আছে। বাৰক'ডটো যদি নাথাকে, দেন ডেট ইজ দ্য
এক্সপায়াৰী প্ৰডাক্টছ অৰ ডুপ্লিকেচি প্ৰডাক্টছ ৰাইট আৰু আপুনি কিবা যদি বেয়া পায় প্ৰডাক্টছটো আপুনি ক্লেইম কৰিব নোৱাৰে যদি আপুনি অন্য এইবিলাক এমেজন ফ্লিপকাৰ্ট মিন্ত্ৰাৰ পৰা লয় সেইকাৰণে কৈছোঁ অৰিজিনেল প্ৰডাক্টছ আপুনি অৰিজিনেল ডিষ্ট্ৰিবিউটাৰ্ছ আৰু অৰিজিনেল ফৰএভাৰৰ ছাইটৰ পৰা ল'ব ঠিক আছে যাতে আপুনি কিবা যদি বেয়া পায় প্ৰডাক্টছ তেনেহ'লে আপুনি ক্লেইম কৰিব পাৰে মানি বেক আপুনি পাব ৰাইট 30 days মানি বেক গেৰেণ্টি থাকে ফৰএভাৰৰ ঠিক আছে তো সেইকাৰণে আপোনাৰ অৰিজিনেল ডিষ্ট্ৰিবিউটাৰ্ছ আৰু অৰিজিনেল ছাইটৰ পৰাই ল'ব ঠিক আছে যদি আপুনি এই ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰক শ্বেয়াৰ কৰিব নাপাহৰিব ঠিক আছে আৰু চেনেলটো এনেকৈ আপুনি ছাবস্ক্ৰাইব কৰক আৰু ন'টিফিকেশ্যন বেলটো অন কৰি ল'ব যাতে আপুনি এনেকুৱা ইনফৰমেশ্যন এনেকুৱা আপোনাৰ ভিডিঅ' সদায় আপুনি পাই থাকে ৰাইট আৰু আপোনাক তেনেকুৱা মানুহক শ্বেয়াৰ কৰক যাৰ এইটো নিড হৈছে ঠিক আছে কাকো ফ'ৰ্চ কৰিব দৰকাৰ নাই যাক নিড হৈছে তেওঁই ল'ব ৰাইট আৰু এটা আপুনি ইয়াৰ লগত আপোনাৰ কথা কওঁ যে আহক আমি সকলোৱে হেল্ডি হ'বলৈ চেষ্টা কৰোঁ ৰাইট because the more you are healthy the more you are wealthy